हेलो गाइस वेलकम टू माय चैनल। तो आज इतिहास ৰচিলে ভাৰতে কাৰণ আজি ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা দিনৰ 12 বজাত মহাকাশলৈ বুলি যাত্ৰা আৰম্ভ কৰে আৰু তাত তেওঁলোকে কিহৰ ওপৰত অধ্যয়ন কৰিব ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনত থাকিবলৈ আপোনালোকে সকলোৱে এই ভিডিঅ'টো জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। তো বন্ধুসকল 41 বছৰৰ পাছত মহাকাশলৈ দ্বিতীয়গৰাকী ভাৰতীয় মহাকাশচাৰী এক্সি ওম অভিযান 4ত অংশগ্ৰহণ কৰি আপোনাৰ স্পেচ এক্স ফেলকন 9 ৰকেটত উঠি আজি মহাকাশলৈ যাত্ৰা কৰে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু লগতে আন 3জন মহাকাশচাৰীয়ে। তো বন্ধুসকল ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত 14 দিন থকা সময়ছোৱাত X4ৰ দলটোৱে PM নৰেন্দ্ৰ মোদী আৰু আপোনাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু মহাকাশ উদ্যোগৰ নেতাসকলৰ লগতে অন্যান্যসকলৰ সৈতে মত বিনিময় কৰাৰ সম্ভাৱনা আছে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ পৰা। আপোনাৰ মহাকাশচাৰীসকলে প্ৰায় 2 সপ্তাহ সময় মহাকাশ কেন্দ্ৰত কটাব, য'ত তেওঁলোকে মাইক্ৰগ্ৰেভিটি গৱেষণা কৰিব, লগতে প্ৰযুক্তি প্ৰদৰ্শন আৰু আউটৰিচ ইভেণ্ট আদি কৰিব। আপোনাৰ ইছৰোৰ নেতৃত্বত কেইবাটাও যুগান্তকাৰী গৱেষণা প্ৰকল্পকে ধৰি 31খন দেশৰ পৰা প্ৰায় 60টা আপোনাৰ বৈজ্ঞানিক অধ্যয়ন চলাব মহাকাশচাৰীসকলে। তো বন্ধুসকল গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা ভাৰতীয় বায়ু সেনাৰ এজন পৰীক্ষামূলক পাইলট আৰু ইছৰো মহাকাশচাৰী হয়। ভাৰতীয় মানৱ মহাকাশ উৰণ কাৰ্যসূচীত অংশ হিচাপে মহাকাশলৈ উৰা মাৰিব পৰা 4জন মহাকাশচাৰীৰ ভিতৰত তেওঁ প্ৰথমজন মহাকাশচাৰী হয়। তেওঁ আপোনাৰ জন্ম হৈছিলে 1985 চনৰ 10 অক্টোবৰ আৰু তেওঁৰ বয়স হৈছে 39 বছৰ আৰু তেওঁৰ ঘৰ হৈছে আপোনাৰ লক্ষ্ণৌ, উত্তৰ প্ৰদেশ। धन्यवाद। जय हिंद, जय भारत। And that John mentioned. Stage 1 landing leg deployed. Stage 2.